আজি আহোঁতে গীতা টেইলাৰ্ছৰ পৰা মোৰ কাপোৰযোৰ লৈ আহিবাচোন। কালি মানে দীপ্তিৰ বিয়া আছে, তাত পিন্ধিব লাগিব। ঠিক আছে দিবা, মই এতিয়া আহোঁ। বাবা শুনচোন। কি হ'ল জলদি কোৱা, মোৰ দেৰি হৈছে। নহয় মানে মোৰ সেই প্ৰেছাৰৰ টেবলেটকেইটা শেষ হৈছে। তই যদি পাৰ আহোঁতে লৈ আহিবিচোন। উফ, মোৰ সময় নহ'ব, মই নোৱাৰিম। তুমি নিজে গৈ লৈ আহিব নোৱাৰা নেকি? নহয় মানে সেইকেইদিন মোৰ গাটো ভাল নহয়, তাতে ৰ'দটোও বৰ চোকা, আৰু এই 3 দিন ধৰি মই প্ৰেছাৰৰ টেবলেটো খোৱা নাই নহয়, সেইকাৰণেহে। হ'ব, এনেকৈ ঘৰত বহি থাকিলে বেমাৰে লাইহে পাব। নিজে গৈ লৈ আহিবা, মই এতিয়া আহোঁ। আৰু শুনাচোন, মোৰ কাপোৰযোৰ আনি নকৰিবা আকৌ। ঠিক আছে দিয়া, মই লৈ আহিম বাৰু। আহোঁ এতিয়া। কিমতে ভকতি কৰি মই তোমাক হৰি 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 হৰিয়ে, তোমাৰ চৰণে লৈলো শৰণ, তুমি আমাক প্ৰভু কৰি উদ্ধাৰ। বোৱাৰী পানী এগিলাচ দিবাচোন। বুঢ়াজনো মানে মই এতিয়া নোৱাৰোঁ, মই ব্যস্ত হৈ আছোঁ। এই বুঢ়াটো কি যে নহয়, এইটো পৰা নোৱাৰি আৰু। কি হ'ল, কি ভাঙিলে আপুনি? পানী গিলাচ খাওঁতে হাতৰ পৰা গিলাচটো পৰিল। কি কৰিব লাগে আপুনি? মই পানী দিলোঁ মানুহ আপোনাক। বহলকৈ পিয়াহ লাগিছিল বাবেহে। 1 মিনিটত মানুহ মৰি নাযায়তো। যাওক ইয়াৰ পৰা। যিমানে বয়স হৈ আছে সিমানে মানে বেছি উৎপাতবোৰ বাঢ়ি গৈছে। কোনটো মই বুঢ়া হৈছো নহয়, সেইকাৰণে গাটো অকণমান ভাগৰ লাগিছে, বেয়াও লাগিছে, সেইকাৰণে ইমান শুই দিছো পাই। নালাগে নালাগে অ কোনটো, তুমি আহিছা নহয়, মোৰ এতিয়া দুখ কষ্ট সকলোবোৰ নাইকিয়া হৈ গৈছে। নালাগে উপায়, নালাগে 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 বুলি কৈছো নহয় মই। ল'ৰাটোৰ লগত আৰু নোৱাৰিছো দেই। নহয় বোৱাৰী, সেই বৰকৈ জোৰকৈ ধৰাতহে মই। হ'ব, মই আপোনাক জানোতো, একেবাৰে জমিদাৰৰ বংশ। এই সৰু ল'ৰাটোক নেৰিলে। নহয় বোৱাৰী, তুমি অলপ বেছি কৈছা নেকি? মোৰ নাতি ল'ৰাটোৱে মোৰ ওচৰত অকণমান বহি মোৰ ভৰিখন অকণমান মালিচ কৰি দিছে, তাতেই তুমি ইমান বেছিকৈ ক'ব লাগেনে? এতিয়া মইহে বেছিকৈ ক'লোঁ। মোকতো চাকৰণী বুলি ভাবেই, এতিয়া মোৰ ল'ৰাটোকো চাকৰ হটাব বিচাৰিছে। এওঁ আহক আজি, হয় এইখন ঘৰত মই থাকিম, নহ'লে
কি হ'ল কবিতা? মুখখন একেবাৰে এপাচি কৰি থৈছা যে? আৰে কি হৈছে নোকোৱা কিয়? মোক তুমি চাকৰণী হাতিবলৈ আনিছা? আজি আকৌ এইবোৰ কি প্ৰশ্ন উলিয়াইছা তুমি? মই যি সুধিছোঁ তাকে কোৱা। তোমাকনো মই কোনদিনা তেনেকুৱা ব্যৱহাৰ কৰিছোঁ কোৱাচোন? তুমি নহয়, তোমাৰ পূজনীয় পিতৃয়ে মোক আৰু মোৰ সন্তানক চাকৰ বুলি ভাবে। উফ, কি কৈছা এইবোৰ? সঁচাই কৈছোঁ। ৰাতিপুৱা উঠাৰ পৰা সেই বুঢ়াৰ আলপৈচান ধৰোঁতেই মোৰ দিন গৈছে। আজিতো বাবুৰ হতুৱাই মালিচো কৰাইছে বুঢ়াই। হ'ব, মই দেউতাক কৈ দিম বাৰু। নহ'ব, তুমি এইবাৰ সিদ্ধান্ত ল'বই লাগিব। সিদ্ধান্ত? কি সিদ্ধান্ত? হয় এখন ঘৰত মই থাকিম, নহ'লে বুঢ়া থাকিব। তুমি কি বিচাৰা? তুমি কি কৈছা এইবোৰ? মোক উত্তৰ লাগে। শুনা কবিতা, তুমি আৰু বাবু মোৰ জীৱন। তোমালোকৰ অবিহনে মই থাকিব নোৱাৰোঁ। কিন্তু দেউতা মোৰ দায়িত্ব আৰু স্বাৰ্থ। স্বাৰ্থ মানে? এইখন দেউতাই বনোৱা ঘৰ। এই ঘৰ, মাটি, সম্পত্তি সকলোবোৰ দেউতাৰ নামতেই আছে। আৰু দেউতাক যদি আমি আমাৰ পৰা আঁতৰাই পঠাওঁ, এই ঘৰ, সম্পত্তি সকলোবোৰ আমি হেৰুৱাব লাগিব। তুমি জানো বিচাৰা আমি এইবোৰ হেৰুৱাটো? এই বুঢ়া কিন্তু কম বস্তু নহয় দেই। গতিকে অলপ ধৈৰ্য ধৰা। দেউতানো আৰু কিমান দিন থাকিব? দেউতা যোৱাৰ পিছত সকলোবোৰতো আমাৰেই। ভগৱানে আমাৰ ফালে মূৰ দাঙি চালেই হয় আৰু দেই। সেয়া, সেইকাৰণে কৈছোঁ এইবোৰ ভাবি মনটো নষ্ট কৰিব নালাগে। যোৱা, এতিয়া লাইটটো অফ কৰা আৰু আহি শুই থাকা। যোৱা। দেউতা, অঁ বাবা কচোন। মই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যাওঁ, গধূলি আহি ঘৰ সোমাওঁ। আৰু ঘৰ সোমাই কিছুমান অশান্তিকৰ কথা শুনিব একেবাৰে ভাল নাপাওঁ। আচলতে বাবা তই কি ক'ব বিচাৰিছ মই একো বুজি পোৱা নাই। শুনা, তোমাক মই স্পষ্টকৈ কৈছোঁ, কবিতা এইখন ঘৰৰ বোৱাৰী হয়, চাকৰণী নহয়। মইতো তাইক কোনোদিনে তেনেকৈ ভবা নাই। আজিলৈকে মই নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰি আছোঁ। এতিয়া মিঠা মিঠা কথা ক'বলৈ আহিছে। আৰু তুমি কি এইবোৰ অকাই পকাই কথা কৈ আছা? চিধাই কৈ দিব নোৱাৰা নেকি? বোৱাৰী হ'ব, এতিয়া কোনেও একো কৈফিয়ত দিব নালাগে। এতিয়াৰ পৰা তুমি কবিতাক একো কথাতে অশান্তি নিদিবা। তাইৰ সময়ত যি দিব লাগে বা কৰিব লাগে তাই কৰি ল'ব। যদি তাতকৈ বেছি দৰকাৰী কাম থাকে নিজেই কৰি ল'ব। কেৱল চকীখনত বহি বা শুই নাথাকিবা, ঘৰৰ দুই এটা কামো কৰিবা। এনেও ঘৰৰ ভিতৰত সোমাই থাকিলে এই মগজুটোৱে কাম নকৰে। এনেও মানুহ বুঢ়া হ'লে অলপ খিংখিঙীয়া হয়েই। ঠিক আছে, হ'ব বাৰু। আৰু বাবা তই আচলতে মোক ভুল বুজিছ। আচলতে মোৰ তহঁতৰ বাহিৰে আছেই কিবা গুণ। এই পৃথিৱীত মই যিমান দিনলৈকে থাকিম তহঁতৰ লগতেই থাকিব লাগিব। বোৱাৰী, মোৰ কাৰণেই যদি তোমাৰ কিবা অসুবিধা হৈছে তুমি মোক ক্ষমা কৰি দিবা। আজিৰ পৰা তোমাৰ অসুবিধা হোৱা কাম মই একোৱেই নকৰোঁ বোৱাৰী। হ'ব হ'ব, এইবিলাক কথা এতিয়া আৰু এৰা। মোৰো অফিচলৈ দেৰি হৈছে। কেৱল মই কোৱা কথাষাৰ যাতে মনত ৰাখা। কবিতা, মই এতিয়া আহিছোঁ। অঁ বোৱাৰী, মই সেই অকণমান বজাৰৰ পৰা আহোঁ। প্ৰেছাৰৰ টেবলেটকেইটা মোৰ আনিবলগীয়া আছে নহয়, মই আহোঁ।
হ'ল? চাচো কি হ'ল আপোনাৰ? উঠকচোন আপুনি। মোৰ একো হোৱা নাই। বলক আপুনি মই মোৰ ঠিকেই লগতে আছোঁ। বলক। নাই মই যাব নাই পাৰিম। মই আপোনাক কেনেকৈ যাব দিব পাৰিম, নোৱাৰোঁ। পাৰিম মই। ড্ৰাইভাৰ মই যাব ধৰাচোন পাৰিম। এওঁ। নাই একো নহয়, মই আপোনাক ঘৰত থৈ আহিম। মই যাব পাৰিম নহয়। মোৰ কাৰণে তোমালোকে বলকচোন ইমান ব্যস্ত হ'ব নালাগে। বলক। এতিয়া আপুনি গাটো অলপ ভাল পাইছেনে? অলপ ভাল পাইছোঁ দিয়া। কি হৈছিলনো আপোনাৰ? প্ৰেছাৰ। আজি কেইদিনমানৰ পৰা সেই প্ৰেছাৰটোৱে মোক বৰ জুলুম দি আছে। পিছে তুমি মোক ইমানখিনি সহায় কৰিলা, পিছে মইতো তোমাক চিনি নাপালোঁ। মই দিশা বৰুৱা, ডক্টৰ দিশা বৰুৱা। হয় নেকি? পিছে ঘৰত আৰু কোনোবা? ঘৰত আমি পৰিয়াল 3টা, মা, মই আৰু বা আমেৰিকাতে থাকে। তাইও ডক্টৰে হয়। হয় নেকি? পিছে তোমাৰ দেউতা? মই আচলতে গম পোৱা নাছিলোঁ। তুমি বেয়া নাপাবা। নাই তেনেকুৱা একো নহয়। তেনেহ'লে মই এতিয়া উঠোঁ? ৰ'বচোন, আপুনি মোৰ মাৰ লগতো চিনাকি হৈ যাওক। ৰ'ব, মই মাতি দিছোঁ। মা, অ' মা। অ' মা, এখেত আপুনি? শেৱালি, তুমি? মা, তুমি এখেতক চিনি পোৱা? মানে আপোনালোক দুয়োজনে চিনি পায়? এওঁই তোমাৰ দেউতা। দেউতা? আপুনি আজিও খাই আহিছে? সদায় খাই আহি থাকে। তোৰ কাৰণে। মই কি কৰিলোঁ? তোৰ কাৰণে মোৰ এই অৱস্থা। সেই ছোৱালী সন্তান জন্ম দিছ, সেই ছোৱালীবিলাকে মোৰ কি বংশৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিব? মোৰ লগৰবোৰে আজি মোক সকলোৱে আহে। মইনো কি ভুল কৰিলোঁ? ভগৱানে যেনেকৈ দিছে তেনেকেই খোৱালি কৰিব লাগিব। আৰু এইবাৰো যদি তই ছোৱালী সন্তান জন্ম দিয়, তেনেহ'লে মই তহঁতক এইখন ঘৰৰ পৰা খেদি পঠিয়াই দিম। এই ঘৰে তই ছোৱালী সন্তান জন্ম দিছ, ওলা। মোৰ এই ঘৰৰ পৰা ওলা। মই সেইবোৰ নাজানো। য'ত মৰা মৰ গৈ মুঠতে মোৰ ঘৰৰ পৰা ওলা। মই সেইবোৰ নাজানো। মোৰ লগৰবোৰে সকলোৱে মোক ঠাট্টা কৰে, হাঁহে। সেইকাৰণে কৈছো, এই ছোৱালী লৈ মোৰ ঘৰৰ পৰা ওলা। ওলা বুলি কৈছো নহয়। মোৰ ঘৰৰ পৰা ওলা। ওলাই যা। ওলাই যা ইয়াৰ পৰা। ওলাই যা। ওলাই যা। মোক ক্ষমা কৰি দিবা শেৱালি। মই তোমাৰ প্ৰতি বৰ অন্যায় কৰিছিলোঁ।
তোমালোকক কৰা অত্যাচাৰৰ শাস্তি মই আজি হাতে হাতেই পালোঁ। তোমালোকক মোৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াই আকৌ বিয়া পাতিলোঁ। এটা পুত্ৰ সন্তানৰ পিতৃও হ'লোঁ। সেই পুত্ৰই মোৰ বংশ মৰ্যাদা ৰক্ষা কৰা দূৰৰ কথা, সি মোক নৰক যন্ত্ৰণাহে দিলে। হয়তো এয়াই মোৰ প্ৰাপৰ প্ৰায়শ্চিত্ত শেৱালি। যিগৰাকী ছোৱালীক মই ঘৰৰ পৰা খেদি পঠিয়াইছিলোঁ, আজি তেওঁৱে মোৰ জীৱন ৰক্ষা কৰিল। মাজনী, মই তোমাৰ প্ৰতি বৰ অন্যায় কৰিছিলোঁ। পাৰা যদি তুমি মোক ক্ষমা কৰি দিবা। দেউতা, মাজনী, মই আজি এই উপলব্ধি কৰিছোঁ, সন্তান ল'ৰাই হওক বা ছোৱালীয়েই হওক, সংস্কাৰেই মূল কথা। মই কৰা ভুল যাতে পৃথিৱীৰ কোনো পিতৃয়েই নকৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মাজনী,